ঐ পাদুৱা মনটো কিবা ভাল লগা নাই অ' কিয়? নাজানো কিবা এটা কৰিব মন গৈছে তোৰ আকৌ কি কৰিব মন গৈছে? আইডিয়া পাই গ'লো কি পালি? সেইটো কোন সেইটো বৃন্দাবন চিনি নাই পোৱা নেকি? ই কি কৰি আছে সিফালে চাই মূৰ্তি আছে চাগে। তই এটা কাম কৰ তাক পিছৰ পৰা গৈ এক গ'ল মাৰি দে মইতো কেপি কম সঁচাকে? সঁচাকে তেতিয়াহ'লে তই মোক ফচাবলৈ কৰা নাইতো? নাই কেপি খাব মন আছেনে নাই তোৰ লগত আছেতো, গৈছো। তই মনে থাক দেই। হ'ব যা মনে মনে আছো কোন তই? চৰি দেই, চৰি মই কান্দোৱা বুলিয়ে ভাবিছিলো। বেয়া নাবি দেই মোক। চৰি। চালা মই কি মন্দিৰৰ ঘণ্টা নেকি যোনে তোনে আহি বজাই যায় যে। বৈ এতিয়া কেপি খাবি বৈ। পইচা নাই নহয় ঐ ভাই আমাৰ জীৱনত কেপিটো মেইন। কিবা এটা ভাবিব লাগিব। ভাবচোন ভাব কি ভাব সোনকালে ভাব পাই গলো আইডিয়া। পিছে তই কৰিব পাৰিবি নাই? পাৰিম পিছে কি কৰিব লাগে সেইটো ক আজি ৰাতি তই ভূত হৈ মানুহৰ ঘৰত ভয় খুৱাবি আৰু বেজ হৈ কাইলে হাবি মাজৰ আহত গছজোপা তলত পানীৰ বটল লৈ ৰখি থাকিবি। ঠিক আছে আজি ৰাতিপুৱাই কামটো কৰি দিম পিছে আজি ৰাতি কাৰ ঘৰত ভয় খুৱাবি তাৰ ঘৰত কোনে এনেই মানুহটো অলপ ভয় পাদোৱা ভাল হ'ব। অ'কে ঐ পাদুৱা কেনি যাওঁ ৰচোন। কি হ'ল ভাইটি? জানানে যোৱাকালি আমাৰ ঘৰত ভূত আহিছিল তাতে মই বেজ বিচাৰি ফুৰিছো তই জান নেকি ক'ত পাম? কি সঁচা? এইটোতো বৰ ডাঙৰ কথা। পিছে ভাইটি মই ভাল বেজ এজনক জানো। ক'ত আছে তেওঁ কচোন ক। তই এইফালে যা হাবিৰ মাজত দেখিবি ডাঙৰ আহত গছজোপা তলতে বাবা বহি থাকে। হ'ব দে মই যাওঁ। ৰবিহে ভাইটি ময়ো লগত যাওঁ। জল্দি আহ। বাবা মোক ৰক্ষা কৰা বাবা ভাইটি বাবা অলপ তপস্যা কৰি আছে অকণমান সময় ৰখি দে। বাবা অন্তৰ্জ্ঞানী হয় চব গম পায়। আলাস নিৰঞ্জন কোৱা বাছা তুমি মোৰ ওচৰত অহাৰ কাৰণটো মই জানো তুমি বাবা অন্তৰ্জ্ঞানী হয়। পিছে বাবা মই এতিয়া কি কৰিব লাগিব আলাস নিৰঞ্জন চিন্তা নকৰিব বাছা মই এই বটলটোত পানী জাৰি থোৱা আছে তুমি তোমাৰ ঘৰৰ চাৰিওকাষে ছটিয়াই দিলেই হ'ব চাবা সেইদিন ধৰি তোমাৰ ঘৰত কোনোদিনেই ভূতেই ভৰি দিব নাহে। ধন্য বাবা ধন্য পিছে বাবা আপোনাৰ ফিজটো কিমান হ'ল আলাস নিৰঞ্জন বাছা তোমাৰ পৰা আৰু কি ল'ম মাত্ৰ 1000 টকা দিলেই হ'ব। ধন্য বাবা ধন্য এয়া লওক পিছে বাবা এতিয়া আহিছোহে আৰু যোৱা বাছা দেৰি নকৰিবা। গ'লৈ গ'ল এতিয়া এইবোৰ কাপোৰ পেলা। কেনেকুৱা লাগিলে মোৰ এক্টিং তোৰ এক্টিঙৰ কথা বাদ দে মোৰ আইডিয়া কেনেকুৱা পালি সেইটো ক। মজা সেইটো কাৰণে চব কৰিব পাৰোঁ